আপুনি বাৰু জানেনে মহাশিৱৰাত্ৰি কিয় পালন কৰা হয়? মহাশিৱৰাত্ৰি শিৱ ভক্তসকলৰ বাবে এক বিশেষ মহত্বপূৰ্ণ দিন। সেইদিনা শিৱ ভক্তসকলে ভগৱান শিৱ শংকৰৰ নামত ব্ৰত পালন কৰে। মহিলাসকলৰ বাবেও এই দিনটোৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি অবিবাহিত মহিলাসকলে মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰি ভগৱান শিৱ শংকৰৰ পূজা প্ৰাৰ্থনা কৰিলে সোনকালে বিবাহৰ মাৰ্গ মুকলি হয়। আনহাতে বিবাহিত মহিলাসকলে নিজৰ স্বামীৰ কল্যাণৰ বাবে শিৱৰাত্ৰিৰ ব্ৰত পালন কৰে। প্ৰতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিক শিৱৰাত্ৰি বুলি কোৱা হয়, অৰ্থাৎ এবছৰত 12 বাৰ শিৱৰাত্ৰি হয়। কিন্তু ইয়াৰ ভিতৰত ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশীৰ শিৱৰাত্ৰি প্ৰধান, সেয়েহে ইয়াক মহাশিৱৰাত্ৰি বুলি কোৱা হয়। সেইবাবে মহাশিৱৰাত্ৰিৰ দিনা সকলোবোৰ শিৱ মন্দিৰতেই ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা যায়। সেইদিনা শিৱ ভক্তসকলে ব্ৰত পালন কৰে আৰু ধতুৰা ফুল, বেলপাত, ফুল তুলসী আদিৰে ভগৱান শিৱ শংকৰৰ পূজা প্ৰাৰ্থনা কৰে। পৌৰাণিক কথা অনুসৰি ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশীৰ দিনাই ভগৱান শিৱ শংকৰ প্ৰথমবাৰৰ বাবে শিৱলিংগৰ ৰূপত আৱিৰ্ভাৱ হৈছিল আৰু সেইদিনাই ভগৱান বিষ্ণু তথা ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে শিৱলিংগৰ পূজা কৰিছিল। সেইবাবে মান্যতা অনুসৰি প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ দিনা বিশেষভাৱে শিৱলিংগৰ পূজা কৰা হয়। আন এক মান্যতা অনুসৰি ভগৱান ব্ৰহ্মাই মহাশিৱৰাত্ৰিৰ দিনাই ভগৱান শিৱ শংকৰৰ ৰুদ্ৰৰূপৰ আৱিৰ্ভাৱ কৰিছিল। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনটোক হিন্দু ধৰ্মত এক মহত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হয়। আন এক পৌৰাণিক কথা অনুসৰি মহাশিৱৰাত্ৰিৰ দিনাই ভগৱান শিৱ শংকৰ আৰু মাতা পাৰ্বতীৰ বিবাহ হৈছিল। সেইবাবে লোকবিশ্বাস যে অবিবাহিত মহিলাসকলে মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰি পূজা কৰিলে সোনকালে বিবাহৰ মাৰ্গ মুকলি হয়। আনহাতে আন এক প্ৰচলিত কথা অনুসৰি যেতিয়া দেৱতা তথা অসুৰসকলে সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া কালকুট নামৰ এবিধ বিষ ওলাইছিল। ভগৱান শিৱ শংকৰে শিৱৰাত্ৰিৰ দিনাই সেই বিষ পান কৰি সংসাৰৰ ৰক্ষা কৰিছিল আৰু সেইবাবে সেই দিনটোক মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হয়। আশা কৰোঁ আপুনি কিছু পৰিমাণে জানিব পাৰিলে যে মহাশিৱৰাত্ৰি কিয় পালন কৰা হয়। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰক আৰু শ্বেয়াৰ কৰক।